তহঁতি যাবিনে?
কালি গোটেই ৰাতিটো শুব নোৱাৰিলো দেই। এতিয়া গোটেই গাটো হিমগংগেতাল লাগিছে। আইঅ, ভাইটিহঁত, তোমাৰ লগৰ হেৰি নহয়, কালি টিউচনলৈ গ'লা নাই? নাই বোলে চাবা নগ'লো, মই কালি ঘৰতে থাকিলো। এই পাপাই দুচাকমান দিলে, মাইক ক'লো বোলে মই টিউচন নাযাওঁ। মায়ে কৈছে তহঁতি বোলে বাহানাহে মাৰিছ। ভাইটি হেৰি নহয় গম পোৱা নাই, কালি যে ফুটনি মাৰিলো হয়, ৰাতি কিন্তু কিবা এটা এনেকুৱা চিঞৰিলে মোৰ দুৱাৰমুখত গম পোৱা নে? কিহে চিঞৰিলে? নাজানো নহয়, মই ভয়ে শুই আছিলো, বাহিৰত এনেকুৱা একদম এই হাঁহা নিচিনাকে তোমালোকে কোৱা নিচিনা এনেকে হাঁহি আছে। মই চালো, একো নেদেখিলো বাহিৰত। হয় তেতিয়াহ'লে ভূতটোৱে সেনেকে কয় একদম সেনেকে। কালি মানে মোৰ ঘৰৰ দুৱাৰমুখত ভূতে চিঞৰি আছিলে। মই ভূত নাই বুলিহে মই ৰাতি গম পোৱাহেঁতেন মুতিয়ে গ'লোহেঁতেন। ক'লে নুশুনে আপোনাক ভূত আছে বুলি? আইঅ, বাটুলি গুটি, ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছো। এনেকুৱা ভয় লাগিছে ঘৰৰ ভিতৰত। ককা আপোনাৰ আকৌ কি হ'ল? ঐ গুলেশ, তহঁতি যে কালি ভূতৰ কথা পাতি আছিলি, মোক ৰাতি ভূতে পালে নহয়, গম পাৱ নাই? কেনেকে? ঐ মোৰ পেট ফুলি গ'ল, বাহিৰত মুতিবলৈ আহিছিলো। মুতি থাকোতে তকৰফালৰ পৰা ক'লে, ঐ বুঢ়া তই ক'ত মুতিছ বোলে। তাৰপাছত মই বোলো বাৰীচুকত মুতিছো। তাৰপৰা একদম চোচালৈ খেদি আহিলে, মোৰ এক পাক বাৰী পিছফাল দি ঘূৰাই ঘৰৰ ভিতৰত সোমোৱাই দিলে নহয়। বাবা, ভূত আহি ঘৰ পাই গৈছেহি। মই ঘৰৰ ভিতৰত থাকিব পৰা নাই, বেয়া ভয় লাগিছে। যাওঁ সেই পাহাৰ ফালে 100 ভাগি আহোঁগে ভেককে। আইঅ, ভাইটিহঁত ব'লা মোৰ ঘৰলৈকে ব'লা। ধুনীয়াকে চাহ অকণ বনাম, তিনিটাই খাই আলোচনা কৰিম, অলপ প্লেনো পাতিম সেই ভূতটো চাবলৈ। ব'লা ব'লা। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো